Hey guys, welcome back to my YouTube channel. Please মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আমি বনাবলৈ গৈ আছোঁ ভেজ পোলাও। এতিয়া ঘিখিনি দি দিলোঁ, ঘি আৰু ৰিফাইনখিনি ঢালি দিলোঁ, বঢ়িয়া চাই। এয়া তেজপাতখিনি দি দিলোঁ। অলপ পিছতে আমি লং আৰু ইলাইচি আৰু দালচিনি দি দিছোঁ। পিঁয়াজখিনি বঢ়িয়াছে ভাজি ল'ম। পিঁয়াজখিনি নিদিওঁ। এয়া পিঁয়াজখিনি বঢ়িয়াছে ভাজা হ'ব আৰু হৈছে আৰু লাহে লাহে। গাজৰ বিন মটৰ, আদা নহৰুখিনি দি দিলোঁ। আৰু অলপ দি দিওঁ। কেঁচা জ্বলা অলপ দি দিছোঁ, অলপ স্পাইচি হোৱাৰ কাৰণে। এয়া গাজৰ বিন আৰু মটৰ দি দিছোঁ। গাজৰ বিন আৰু মটৰ বঢ়িয়াছে, অলপমান ভাজি ল'ম, বেছি নাভাজোঁ। ইয়াতে আছে কাজু আৰু খিচমিচ। কাজু আৰু খিচমিচখিনি ভাজি হোৱাৰ লগে লগেই আমি চাউলখিনি দি দিম। আমি চাউল ব্যৱহাৰ কৰিম ইণ্ডিয়া গেট বাসমতি ৰাইচ। নিমখ অলপ দি দিলোঁ, সোৱাদ অনুসাৰ। বঢ়িয়াছে ভাজি ল'ম। এয়া চাউলখিনি দি দিম, জাষ্ট অলপ ফ্ৰাই কৰি তাৰপিছতে আমি পানী দি দিম। প্লিজ মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। তেতিয়াহে নতুন নতুন ভিডিঅ' লগে লগে পাই যাব ন'টিফিকেশ্যনত। আমি অলপ ভাজি ল'ম চাউলখিনি, তাৰপিছতে পানী দি দিম। পানী দি দিলোঁ। পানীখিনি চাউলতকৈ জাষ্ট 1 ইঞ্চিমান ওপৰত থৈ দিব লাগিব, 1 ইঞ্চি, হাফ ইঞ্চি। ভাত বনোৱাৰ দৰে বনাম আমি নৰ্মেলি, জাষ্ট চিম্পুল পোলাও, ভেজ পোলাও চিম্পুল। এইখিনি 20 মিনিটমান পিছতে এনেকৈ হৈ গৈছে। অলপ সময় ষ্টেণ্ড দি দিম, ঢাকি দিম। এইটো চাই লওক। নজৰা কি মজা লাগিব খাই, কি টেষ্টি, কি গোন্ধ ঘিয়ৰ, দেশী ঘি অনুপম, কি বঢ়িয়া। আৰু অলপ সময় লাগিব, 5 মিনিট। এইয়া চাওক, হৈ গ'ল আমাৰ ভেজ পোলাও হৈ গ'ল আমাৰ। কি বঢ়িয়া আছে। প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।